জহি খহি যাবলৈ ধৰিছে কৰ কাপ্তানি বিভাগৰ অধীনস্থ এটা পৰিদৰ্শন ভৱন। শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত নামটি ৰেল ষ্টেচন সমীপৰ এই পৰিদৰ্শন ভৱনটো সম্প্ৰতি পৰ্যবেক্ষিত হৈছে ভূতবাংলালৈ। বৃহত্তৰ নামটি অঞ্চলৰ পৰিদৰ্শন ভৱনটো সুদীৰ্ঘ কেইবাবছৰে মেৰামতি নকৰাত হাবি জংঘল গজি গৃহবিলাক ভাঙি অলি যোৱাৰ লগতে এৰাবাৰীত পৰিণত হৈছে। ঐতিহ্য বহনকাৰী এই পৰিদৰ্শন ভৱনটো একালত খগেন বৰবৰুৱা, বিমলা প্ৰসাদ চলিহাই বিভিন্ন সভা সমিতি আয়োজন কৰিছিল। আনকি সুধাকণ্ঠ ভূপেন হাজৰিকায়ো এটা সময়ত পৰিদৰ্শন ভৱনটো জিৰণি লোৱা বুলি জানিব পৰা গৈছে। এই ভৱনটো সুৰক্ষাৰ নামত এজন চকীদাৰো আছিল, কিন্তু এৰাবাৰীত পৰিণত হোৱা এই বিভাগটোৱে পুনৰ নিৰ্মাণত গুৰুত্ব নিদিয়াত চকীদাৰজন অন্য ঠাইলৈ বদলি হৈ যায়। স্থানীয় ৰাইজ আৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ চূড়ান্ত হেমাহিৰ বাবে পৰিদৰ্শন ভৱনটো ভূতবাংলালৈ পৰিণত হোৱা বুলি অভিযোগ কৰিছে। গতিকে আমি এটা কথাই আমি সহজে উত্থাপন কৰিব বিচাৰোঁ, যিহেতু ইমান এটা ঐতিহাসিক ঠাই আৰু এই ডাক বঙলাটো এই ধৰণে আজি ইমান সুবিধাজনক থাকে। ৰেল ষ্টেচনৰ পৰা বেকতে তাৰ ডাক বঙলাটো অৱস্থিত, আৰু ডাক বঙলাটো যেতিয়া আছিল তেতিয়া দেখিছোঁ যে চৰকাৰে বহুখিনি সুবিধা এই ডাক বঙলাটোৰ পৰা লৈ আছিল। আৰ্মিয়ে হওক, পুলিচেই হওক, বিভিন্ন ধৰণৰ অফিচাৰে হওক আহি পেলাই ইয়াতে ৰেষ্ট লৈছিল। গতিকে তেওঁলোকে সেই সময়ৰ যিসকলে ইয়াত ব্যৱহাৰ কৰি আছিল তেওঁলোকৰো কিন্তু এটা দায়িত্ব আছিল। কিন্তু আমি শেষত এটাই ক'ব বিচাৰিছোঁ যে এই ডাক বঙলাটো সংৰক্ষণৰ ব্যৱস্থা কৰক, আৰু এই ডাক বঙলাটোত আজি যিকোনো কাৰণতে ইয়াত চৰকাৰে ইয়াক নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক। যদিহে ডাক বঙলাটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ছাত্ৰ সন্থাই ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলন ল'বলৈ বাধ্য। লগতে সংগঠনটোৱে পৰিৱৰ্তনকামী চৰকাৰক পৰিদৰ্শন ভৱনটো পুনৰ নিৰ্মাণ কৰি নামটিৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছে। শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ আৰু আমগুৰিৰ পৰা ইমৰান ৰহমানৰ ৰিপৰ্ট, বি লাইভ নিউজ।